কুমৰিক চুডুং ৰেগামা আজি মই লৈ আহিছোঁ পাতত দিয়া মাছ। আশা কৰোঁ যোনে যোনে ভাল পায় আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিকালি দেখিবলৈ পোৱা গৈছে জুইৰ ব্যৱহাৰটো খুব আগৰ তুলনাত বহু পৰিমাণে কমি গৈছে। গতিকে পাতত দিয়া মাছ খোৱাটো কমি গৈছে, কিন্তু আমি জানো মুখৰ জুতি নোলোৱাকৈ থাকিব পাৰোঁ। গতিকে কলপাত বা কৌপাত বা তৰাপাত অপশ্যন আপোনালোকৰ এইটো, যোনটো পাত আপোনালোকে সহজতে পায়, ধুই অলপ ডাঠকৈ তৰপ এটা বনাই তাত মাছ, নিমখ দি, হালধি, আদা, ৰচুন, জলকীয়া, ধনিয়া পাত নাইবা নৰসিংহ পাত নাইবা পদিনা পাত আদি ভালকৈ সানি লৈ বান্ধি কেৰাহীত বহুৱাই ঢাকোন এখন মাৰি দিব লাগে আৰু জুইটো অলপ কমকৈ ৰাখিব। প্ৰায় 10 মিনিটমানৰ পিছত দেখিব মাছৰ এটা গোন্ধ আহিছে, পাতৰ অকণমান পুৰা এটা গোন্ধ মাৰিছে। তেতিয়া আপোনালোকে গম পাব যে মাছখিনি অলৰেডি হৈছে। তাৰপিছত আপোনালোকে এখন প্লেটত উলিয়াই মিঠাতেল অলপ দি, পিঁয়াজ আৰু নেমু ৰস অলপ দি সানি ল'ব। তাৰপিছত খাই চাব আৰু খাই কেনেকুৱা লাগিলে আমাক জনাব। আৰু আমাৰ নেমু টেঙা নোহোৱাৰ বাবে আমাৰ দিয়া নহ'ল ভিডিঅ'টোত, কিন্তু আপোনালোকে নেমু টেঙা ৰস দিবলৈ নাপাহৰিব। গতিকে ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত পুনৰ লগ হ'ম।